নমস্কাৰ। আজি এটি নতুন চিঠি ভিডিঅ'লৈ সকলোকে স্বাগতম। আচলতে বহুদিন ভিডিঅ' চিডিঅ' বনোৱা নাছিলে, এনেই ভিডিঅ' এটা বনাই দিলোঁ আৰু। এতিয়া কণী আনিব গৈ আছোঁ মানুহৰ ঘৰৰ পৰা গাঁৱৰে। কুকুৰা এজনী উমনি লৈছে মানে, হাঁহ পানী কেইটামান আনিব গৈ আছোঁ। এজনী নহয় আচলতে কেইবাজনীও লৈছে, ৩-৪জনীমান লৈছে। তাকে কণীকেইটা আনি লওঁ বোলো। এইফালে মই ধুনীয়াকৈ খোজকাঢ়ি গৈছোঁ, হেলাই দি আছোঁ, লাহে লাহে গৈছোঁ আৰু তো দেৰি নহয় পানী যোৱা। এফালে কণী পাই গ'লোঁ, 7টা আছিলে, তা লৈ আহিলোঁ আৰু কাইলৈ আনিব লাগিব। এই ৰসত যদি মই ইয়াত যদি গৈ থাকোঁ, যদি কেনেবাকৈ মই অকণমানো শ্লিপ খাই যাওঁ, দেন কণী ফাটি জোল ওলাই পৰিব। মানে এইখিনি কথা কৈছোঁ। বাৰু ফটোৰ কথা বাদ দি ধুনীয়াকৈ 7টা কণী পাইছিলোঁ, 7টা কণী মই বিচনা তলত ঠেলি পেলাই ধুনীয়াকৈ ভৰাই থ'ম, যাতে উমনি দিব পাৰে, খাই নেপেলাই কোনো। বাৰু 1 মিনিট হৈ গ'ল, আকৌ নতুন ভিডিঅ' লগ পাম, বাই বাই।